দুখে সুখে তোকেই আপোন বুলি ভাবিছিলোঁ, ভবা নাছিলোঁ জীৱনৰ বাটত এদিন দুয়ো কেৰি গুচি যাব লাগিব দুটি বেলেগ পথত। নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তেনেহ'লে বলক পলম নকৰি আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। গোটেই ৰাতি অসীম আৰু পংকজে ৰুমৰ বস্তুবোৰ সামৰি অৱশেষত ৰাতিপুৱা ৰুমৰ পৰা একেলগে ওলাই আহিল। এখোজ দুখোজ কৰি আগবাঢ়িব ধৰোঁতেই দুয়োক খাবতি ধৰি কান্দিব ধৰিলে। আজি 5টা বছৰ একেলগে একেটা ৰুমত থকা পাছত অৱশেষত আজি সিহঁতে হোষ্টেল বাদ দি যাব ওলাইছে নিজ নিজ ঘৰলৈ, নিজ নিজ জীৱনৰ ঠিকনা বিচাৰি। আজি 5টা বছৰে ইজনে সিজনৰ অভিভাৱক, সুচিন্তক, বন্ধু, ককাই ভাই সকলো আছিল। কিন্তু আজি সিহঁতে সেই সম্বন্ধৰ বান্ধোন ভাঙি যাব ওলাইছে ইজনে সিজনকে। সেয়েহে দুয়োৱে কান্দিব ধৰিছে। অসীম আৰু পংকজে লগ হৈছিল এই হোষ্টেলতে, এই ৰুমতে। প্ৰথমে দুয়োৱে ইজনে সিজনৰ অচিনাকি আছিল, কিন্তু সময় বাগৰাৰ লগে লগে দুয়োৱে ইজনে সিজনৰ ভাল বন্ধু হৈ পৰিল, ভাল অভিভাৱক হৈ পৰিল। যদি কেতিয়াবা কাৰোবাৰ বেমাৰ হৈছিল, ঘৰৰ মানুহ অহাৰ আগতে ইজনে সিজনক অভিভাৱক হিচাপে চোৱা চিতা কৰিছিল। এটাৰ দুখত আনটোৱে দুখ কৰিছিল আৰু এটাৰ সুখত আনটোৱে আনন্দ কৰিছিল। যদি হাতত পইচা নাথাকে তেতিয়া ইজনে সিজনক পিঠিত থপৰিয়াই সাহস দিছিল। দুপৰ ৰাতি যেতিয়া হোষ্টেলত সোমাওঁতে দেৰি হৈছিল তেতিয়া দেউতাকৰ দৰে গালি দিছিল। কিন্তু আজিৰ পৰা সেইবোৰ সকলো শেষ হৈ যাব। কোনে আজিৰ পৰা বেলেগ বন্ধুৰ আগত ইজনে সিজনৰ ভাল বেয়া গুণবোৰ গাব, লাজ দিব, চিঞৰি চিঞৰি হাঁহিব। ভাত বনোৱাৰ বাবে কোনে কাজিয়া কৰিব, যদি কেতিয়াবা কিবা কামত ৰুমটো লেতেৰা কৰি থয় তেনেহ'লে কুকুৰ মেকুৰীৰ নিচিনা কোনে গালি দিব। সেইবোৰ কথা ভাবিয়ে দুয়োক খাবতি ধৰি কান্দিব ধৰিছে। দুয়োৱে ভবা নাছিল জীৱনৰ বাটত এজনে আনজনক এৰি গুচি যাব লাগিব। সিহঁতে 5টা বছৰ কেনেকৈ পাৰ কৰিলে গমকে নাপালে। সদায় হাঁহি ধেমালি হাই কাজিয়া মাজৰে পাৰ কৰিছিল ইজনে সিজনক সাহস দি। সকলো সময়তে সকলো কথাতে ইজনে সিজনক চিঞৰি মাতিছিল। সকলো কথা ৰাতি দুপৰলৈকে বহি পাতিছিল। আজি 5 বছৰৰ পাছত সিহঁত দুয়ো যাব ওলাইছে জীৱনৰ ঠিকনা বিচাৰি। তেনেকৈ কান্দি থাকোঁতে পংকজে ক'লে, ভাই, যদি কেতিয়াবা কিবা কথাত খং কৰিছিলোঁ বেয়া নাপাবি। ককাই ভাই বুলি সকলো কথা পাহৰি যাবি। তাৰ কথা শুনি অসীমে উত্তৰ দিলে, সেইবোৰ বাদ দে। মই যদি কেতিয়াবা তোক বেয়াকৈ কৈছিলোঁ বেয়া নাপাবি, মোকো মাফ কৰি দিবি। আজি 5টা বছৰে তোৰ লগত কটোৱা সময়বোৰ চিৰজীৱনৰ বাবে মনত থাকি যাব। তেনেতে টেক্সি ড্ৰাইভাৰজনৰ মাত শুনি দুই ঘূৰি চালে, দেখিলে দুখন টেক্সি আহি ৰৈ আছে গেটৰ সন্মুখত সিহঁতৰ বাবে। দুয়োৱে ইজনে সিজনক ক'লে, ভালকৈ থাকিবি, সময়মতে খোৱা বোৱা কৰিবি, যদি মন বেয়া লাগে মোলৈ ফোন কৰিবি, আৰু যেতিয়া মন যায় মোৰ ঘৰলৈ গুচি যাবি। কথাখিনি কৈ জলজলীয়া চকুৰে দুয়োৱে ইজনে সিজনৰ পৰা বিদায় লৈ খোজ দিলে টেক্সিখনৰ ফালে। দুয়োৱে টেক্সিত বহি বহি এটাই চিন্তা কৰিলে, আকৌ জীৱন বাটত কেতিয়াবা সিহঁতে ইজনে সিজনক লগ পাবনে এনেদৰে। বন্ধুসকল, কাহিনীটো শুনি যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ সকলো কাহিনী আগতীয়াকৈ পাই থাকে। বন্ধুসকল, আপোনালোকৰ হাততো যদি এনে কিছু কাহিনী আছে তেনেহ'লে মোলৈ পঠাব পাৰে। মোৰ ইমেইল ID আৰু হোৱাটছআপ নাম্বাৰ দিয়া আছে, আপোনালোকে তাতেই পঠাব পাৰে।
মই চেষ্টা কৰিম আপোনালোকৰ কাহিনীসমূহ পাঠ কৰিবলৈ। প্ৰত্যেক সোমবাৰ আৰু শুক্ৰবাৰে এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।